গেছ মানে মোৰ আজিকালি খালে মানে হাগিব লাগে কিবা হৈছে জানো একদম নাজানো আৰু হেল্ল' গাইছ ৱেলকাম টু মাই চেনেল আজি মানে ভিডিঅ'টো ধামাকা পোৱা গৈছে কল নে হেৰ কল নাই এখনে ফাটিলে আৰু এখন গ'ল এখন গেল হ'ল গেল এখন গেল আৰু যিহে উৎপাত মানে মোৰ এখন যাবই আৰু এখন গেল তো মানে গাইছ মানে একদম উৎপাদত এনেকৈ ভিডিঅ'টো বনাই থাকোঁতে মানে মোবাইলটো হাতৰ পৰা হৈ পৰিলে এতিয়া এখন গেল আৰু দেখিছে নহয় এখন গেল ভাগিলে মানে খতম আৰু এখন তো ভিডিঅ'টো চাই একদম লাষ্টলৈ একদম মজা ইণ্টাৰেষ্ট একদম ঝাকাছ মানে একদম মজা হ'ব গুলি চাই থাকক আৰু আপোনাৰ গাইছ মানে আজি একদম পূৰা ৰেগুলাৰ ভিডিঅ' মানে একদম ৰেগুলাৰ ভিডিঅ' দিম মানে ৰেগুলাৰ একদম ডেইলি ব্লগ পাব আৰু ডেইলি ব্লগো আৰু কমেডি চমেডি মিলাই মেলি যিটো একদম ব্লগ পাব মানে একদম চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পূৰা শ্বেয়াৰ কৰি দিব একদম মজা লাগিব আৰু তো ডেইলি ভিডিঅ' মানে এতিয়া অতি সোনকালে মানে একদম এতিয়া গৰ্ব এটা ল'ম আৰু গৰ্ব লৈ মানে পূৰা বাইক ৰাইড চাইড ৰাইড কৰি মেলি একদম পূৰা জেগাবিলাক এক্সপ্ল'ৰ কৰিম মানে একদম চব জেগা যাম একদম ফুৰিম মেলি মজাকৈ একদম এক্সপ্ল'ৰ কৰি আপোনালোকক দেখাম নিজেও পূৰা চাম আৰু একদম সেইকাৰণে ভিডিঅ'টো একদম পূৰা মজাকৈ একদম লাষ্টলৈকে চাই দিব আৰু ভিডিঅ'বিলাক আৰু ছাপোৰ্ট কৰিব আৰু পূৰা শ্বেয়াৰ কৰি দিব আৰু চেনেলটো পূৰা ছাবস্ক্ৰাইব কৰি দিব মজা লাগিব একদম আল্টিমেট জুই হ'ব জুই মানে নেক্সট একদম প্ৰ' লেভেলৰ ভিডিঅ' আহি আছে আৰু চাই থাকক আৰু মজা লাগিব মানে গাইছ মানে মোৰ ভাগৰ বাইকৰ এই ছাইড মিৰৰকেইখন নাই মানে দেখিছে নহয় ছাইড মিৰৰকেইখন নাই তো এই ছাইড মিৰৰকেইখন মানে মই অৰ্ডাৰ দিছিলোঁ এইটো দেখিছে ফ্লিপকাৰ্টৰ পৰা আহিছিলে মানে আজিহে খুলিম আৰু বহুত দিন হৈ গ'ল মানে অহা এইটো আজিহে খুলিব লাগিব তো চাম খুলি মেলি দেখাই আছোঁ এইখন মানে ছাইড মিৰৰকেইখন সৰু এইখন তো এইখন মজাকৈ এতিয়া ইয়াতে লগাই দিম বাইকতে যদি নিজে পাওঁ তেতিয়া লগাম আৰু নিজে নহ'লেতো গেৰেজত লগাই যাব লাগিব তো সেইবিলাক ইয়াতে ৰেঞ্চ চেঞ্চ আছে তো ৰেঞ্চ চেঞ্চবিলাক উলিয়াই লওঁ গাইছ মানে এতিয়া ইয়াতে ৰেঞ্চ চেঞ্চবিলাক পূৰা উলিয়াই লওঁ মজাকৈ এইবিলাক এইখিনি গোটেইখিনি ৰেঞ্চ আৰু ইয়াতো আছে অলপমান ৰেঞ্চবিলাক তো তেনে টিপটপকৈ লগাই দিওঁ আৰু একদম চাই থাকক মজা লাগে মজা হৈ যাব বাইকখন তেতিয়া একদম দেখিবলৈ মজা হৈ যাব আৰু দেখিবলৈ মানে কি আৰু মিৰৰটো লাগে মানে নহ'বা চাইডত চাই থাকিবলৈ বহুত দিগদাৰ আছে সেইকাৰণে এতিয়া কেনেকৈ লগাই দিওঁ চাই থাকক আৰু সেইবিলাক পূৰা ৰেঞ্চ চেঞ্চ চব উলিয়াই লৈছোঁ আৰু মানে গাইজ মানে এডালৰ ৰেঞ্চ মানে ইয়াতে নাখালে মানে এডালৰ ৰেঞ্চ নাখালে হ'লেও মানে একদম যাম হেৰিত গেজতে মানে লগাই আনিবগৈ লাগিব আৰু এইবিলাক ইমানগাল ৰেঞ্চ চেঞ্চ উলিয়ালোঁ এডাল মানে নাখায় ইয়াতে মানে এইটো মানে খুলিব লাগেতো এইটো মানে খোল নাখায় মানে তো গেজতে আনিব লাগিব চাই থাকিব আৰু ভিডিঅ'টো মিৰৰটো মজা আছিলে দেই তো মানে আজি গাইজ মানে আজিতো ছানডে হৈ গ'ল ছানডে কাৰণে মানে সেইটো গেছ চেছ পৰা বন্ধ থাকিব পাৰে তো সেইকাৰণে আজি মানে গ্লাছ টাছ লগাব নাযাওঁ আৰু এনেই গৈ এনেই তেল চেল পুৰিনো কিলাপ আৰু এনেই পইচা পাতি নাই যিহে অৱস্থা হৈ আছে তো তেনেকৈ যেনে তেনে এটকা দুটকা এনেকৈ গোটাই গ্ৰুপৰ এটা ল'ম বুলি ভাবিছোঁ কিন্তু পাওঁ নে নাজানো এতিয়া মানে পায়স বনাইছিলে মানে পায়সকে খাই আছোঁ আৰু দেখিছে ন এইবিলাক পায়স পায়সটো একদম মজা হৈছে আৰু পায়সত একদম তেজপাত এইবিলাক কাজু বাদাম এইবিলাক কিবা কিবি দি দিছে আৰু দিছে ইয়াতে আৰু ওপৰত এতিয়া পায়সকে খাই আছোঁ আৰু এনেকৈ মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু চাই থাকক আৰু বাইকটো বিৰাট মজা হৈছে মানে একদম বিৰাট মজা মজা no. একদম দিছে প্লেট পূৰা খালী কৰি দিলোঁ মানে পূৰা একদম প্লেট মানে খালী কৰি দিলোঁ গাইছ পূৰা একদম দিছে নাই গোটেই প্লেট খালী মেলি কৰি একদম মানে চেলেকি মাৰি দিছে আৰু চেলেকি খোৱাটো টেষ্টটো বেলেগ আকৌ চেলেকি খোৱাটো বিৰাট মজা গাইছ মানে মোৰ আজিকালি খালে মানে হাগিব লাগে কিবা হৈছে জানো একদম নাজানো আৰু একদম খালে মানে হাগিবলগীয়া লেখীয়া কৰিলে আৰু তো পটাপট হাগি আহোঁগৈ একদম মানে খালেই হাগিব লাগে কিন্তু নতুনকৈ এটা প্ৰব্লেম আহিছে নাজানো এতিয়া হাগি মেলি অহাৰ পাছত এতিয়া আকৌ ভোক লাগিব আকৌ খাব লাগিব কিবা এটা তো খামগৈ তো তেনেকৈ আজি ভিডিঅ'টো ইয়াতে শেষ কৰি দিলোঁ আৰু ইনষ্টাত যদি ফ'ল' কৰা নাই ষ্টাৰ্ট কৰি ল'ব ফ'ল' সত্য.বৰা বুলি ইয়াত ওলাই থাকিব তো তাত ভিডিঅ'টো শেষত ওলাই যাব মানে তাতে চেক কৰিব আৰু তো আজিলৈ বাই ইমানেই আছিল মানে এনেকৈ আৰু সদায় ভিডিঅ' আহি থাকিব সদায় ভিডিঅ' পূৰা ছাপোৰ্ট কৰি থাকিব যিমান পাৰোঁ ফানি কৰিবলৈ চেষ্টা কৰিম তো তেনেকৈ আৰু কিন্তু এইটো খালে যে হাগিব লাগে সঁচা আকৌ এতিয়া হাগি মেলি আহিছোঁ আহি এতিয়া আকৌ মানে অকণ পাছত ভোক লাগিব কিবা এটা হৈ গৈছে মানে কি হৈছে মানে জানো তো এনেকৈ ছাপোৰ্ট কৰি থাকিব তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব
মৰম দি যাব। শ্বেয়াৰটো বহুত ইম্পৰ্টেণ্ট, প্লিজ শ্বেয়াৰ কৰি দিব আৰু অকণমান ডাঙৰ কৰি দিয়ক ফেমিলিটো। বহুত কষ্ট কৰি আছোঁ আৰু কষ্ট কৰাৰ কাৰণে তো শ্বেয়াৰ কৰি দিব। তো বাই বাই, ইমানে আছে।